হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰিছোঁ ভালে আছে। আপুনি চাই আছে আছামিজ ইউটিউব আৰু মই শাহজাহান আহমেদ আছোঁ আপোনাৰ লগত। আজি আপোনাক এই ভিডিঅ'টোত শিকোৱাম যে আপুনি আপোনাৰ ফেচবুক একাউণ্টটো কেনেকৈ ডিলিট কৰিব। যদি আপুনি নাজানে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে চাওক। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনাক এটা কথা ক'বলৈ ওলাইছোঁ। যদি আপুনি এই ভিডিঅ'টো চাই আছে আপুনি তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো এনেকুৱা শিকোৱা জানিবলগীয়া ভিডিঅ' মই আপডেট দিয়েই থাকোঁ। যদি আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত চাওক, ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লগতে পাব বেল আইকন, তাতে ক্লিক কৰি আপুনি নটিফিকেশ্যনটো অন কৰি ৰাখক, কিয়নো যেতিয়াই মই পুনৰ ভিডিঅ' আপডেট দিম তেতিয়া আপুনি সকলোতকৈ আগত চাব পাৰিব। তো বন্ধু বলক, বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ কেনেকৈ আমি আমাৰ ফেচবুকটো ডিলিট কৰিব পাৰোঁ। আপুনি প্ৰথমতে আপোনাৰ ফেচবুকত লগ ইন কৰক। মই লগ ইন কৰিলোঁ। আস্তানা এই ঘৰটোত কোণাটোত ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এনেকৈ আহিব। আহি আপুনি তলফালে স্ক্ৰল কৰি আহি পেলাই আপুনি এইটো ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত আপুনি তলফালে আহিব। আহি পেলাই আপুনি স্ক্ৰল কৰি তলফালে আহিব। আহি আপুনি এইটো দেখা পাইছে একাউণ্ট অনাৰশ্বিপ এণ্ড কণ্ট্ৰল। আপুনি এবাৰ ইয়াতে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আপুনি ওপৰত দেখা পাইছে একাউণ্ট মেমৰিয়েলাইজেশ্যন ছেটিং আৰু তলত দেখা পাইছে ডিএক্টিভেশ্যন এণ্ড ডিলেশ্যন। আপুনি এতিয়া টেম্পৰাৰীলি ডিএক্টিভেট অৰ পাৰ্মানেণ্টলি ডিলিট ইউৰ একাউণ্ট আপুনি ইয়াতে ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি দেখিছে এতিয়া ডিএক্টিভ একাউণ্টত টিক মাৰ্ক দিয়া আছে। এতিয়া আপুনি ডিলিটিং ইউৰ একাউণ্ট ইজ পাৰ্মানেণ্টলি হুৱেন ইউ ডিলিট ইউৰ একাউণ্ট ইউৰ মেছেঞ্জাৰ একাউণ্ট এণ্ড অল অফ ইউৰ মেছেঞ্জাৰ উইল অলছ' বি ডিলিট। আপুনি ইয়াতে টিক মাৰ্কটো দি আপুনি এতিয়া দেখিছে তলত কণ্টিনিউ, আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপুনি এতিয়া দেখিছে তলত ডিলিট একাউণ্ট, আপুনি ডিলিট একাউণ্টত ক্লিক কৰিব। এতিয়া আপুনি ইয়াতে আপুনি পাছৱাৰ্ডটো বিচাৰিছে, যিটো পাছৱাৰ্ড দি পেলাই আপুনি একাউণ্টটো খুলিছিল, আপুনি সেই পাছৱাৰ্ডটো আপুনি ইয়াতে দি দিয়ক। মই মোৰ পাছৱাৰ্ডটো দিছোঁ, আপুনি আপোনাৰ পাছৱাৰ্ডটো দিব। মই পাছৱাৰ্ডটো ভৰাই দিলোঁ। ইয়াতে কণ্টিনিউ, মই কণ্টিনিউ কৰি দিলোঁ। এতিয়া ডিলিট একাউণ্ট ইয়াতে ক্লিক কৰক। আপোনাৰ ফেচবুক একাউণ্ট ডিলিট হৈ গ'ল। এতিয়া আপুনি যদি আকৌ পুনৰাই আপুনি চেক কৰিব বিচাৰে বা আপুনি আকৌ লগ ইন কৰে, আপুনি লগ ইনত আপোনাক দেখুৱাব। ইয়াতে আপোনাক দিছে ইফ ইউ লগ ইন টু ফেচবুক উইথিন দ্য নেক্সট 30 days উইল ইউ হেভ অপশ্যন টু কেনচেল দ্য ডিলেকশ্যন এণ্ড ৰিট্ৰিভ এনি অফ দ্য কণ্টেণ্ট অফ ইনফৰমেশ্যন ইউ হেভ এডেড টু ইউৰ একাউণ্ট। 30 দিনৰ আগত যদি আপুনি পুনৰ আকৌ লগ ইন হয় তেতিয়াহ'লে আপোনাৰ একাউণ্টটো আৰু ডিলিট নহ'ব, আকৌ আপোনাৰ এক্টিভেট হৈ থাকিব। 30 দিনৰ আগত আপুনি আৰু লগ ইন নকৰিব, তাৰপিছতে দেখিব আপোনাৰ এই ফেচবুকটো ডিলিট হৈ যাব। তো বন্ধুসকল, আজি আপুনি গম পালে যে আপুনি আপোনাৰ ফেচবুক একাউণ্টটো কেনেকৈ ডিলিট কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ' লৈ আপুনি ভালেই থাকক, সুখেই থাকক। তেতিয়ালৈকে আপোনাক বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই।